লাখৰ ওপৰত আমি ইয়াত সমাগম হ'ব বুলি আমি আশা ৰাখিছোঁ। যোৱাবাৰ কি বনাইছিলে? যোৱাবাৰ আমি ৰাখিছোঁ মুক্ত বিহংগ, মানে চৰাই মুক্ত বিহংগভাৱে বিচৰণ কৰিব পাৰে, তেওঁলোকক মানে বন্দী কৰি ৰাখিব নালাগে, সেইটো আমি এটা থিম লৈছিলোঁ। আমি এইবাৰ লৈছোঁ যেনেকৈ সাগৰ তলিখন প্ৰদূষণমুক্ত আমি কৰিব লাগে, আৰু এই প্ৰদূষণমুক্ত কৰিলেহে আমি আমাৰ জীৱ জন্তু যিবিলাক আছে তেওঁলোকে মুক্তভাৱে তাত বিচৰণ কৰিব পাৰিব। এতিয়া কথা হ'ল লগতে নিৰ্মাণ মূৰ্তিও বনাই আছে। হয়, কিমান দিন কৰিছে বা ইয়াত থলুৱা তাত কাৰিকৰ আছে নেকি? ইয়াতো আমাৰ যিয়ে আমি মৃৎশিল্পী আছে তেখেতৰ লগত আমাৰ থলুৱা ব্যক্তিসকলেও আমাৰ সহযোগত কৰোৱা হৈছে। তেখেতসকলেও আমাৰ মৃৎশিল্পীৰ লগত সহযোগ কৰিছে, আৰু গোটেইখিনি আমি তেওঁলোকৰ সহযোগ লৈ পেলাই আমি কাম কৰি আছোঁ। ইতিমধ্যে হৈ গৈছে আমাৰ। আমি বুধৰ দিনাখন তেওঁক আমি উন্মোচন কৰিম, আৰু উন্মোচন কৰিবলৈ আমাৰ স্থানীয় বিধায়ক মহোদয় আহিব। আমাৰ জন আহাৰৰ ব্যৱস্থা কৰিছে সপ্তমী, অষ্টমী, নৱমী, আমাৰ 3 দিনাখন জন আহাৰ হয়, আৰু এই জন আহাৰত আপোনাৰ যথেষ্ট সংখ্যক ভক্তবৃন্দ ইয়ালৈ আহে আৰু জন আহাৰ গ্ৰহণ কৰে। সেইখিনি আমাৰ আশীৰ্বাদ। কিমান শতাংশ কাম হৈছে আৰু কোনে কৰিছে এই গোটেই কামটো? কলকাতাৰ আমাৰ নয়ন মেটা বুলি মানুহজনৰ দ্বাৰাই হৈছে, আৰু ইয়াত থলুৱা মানুহো ইয়াত জড়িত হৈ আছে। আমাৰ নগাঁও বেংগলী সন্মিলনীৰ তৰফৰ পৰা এই 131তম দুৰ্গোৎসৱ আমি এইবাৰ পাতিছোঁ, আৰু আপোনাৰ প্ৰায় 90% কাম সম্পূৰ্ণ হৈ গ'ল, আৰু 10%হে বাকী আছে। আৰু কি উদ্দেশ্য আছিলে যে আপোনালোকে সাগৰৰ তলিখন দেখুৱাব বিচাৰিছে? নাই, উদ্দেশ্য মানে চাওক, প্ৰত্যেক বছৰে আমি এটা এনেকৈ থিম এটা তৈয়াৰ কৰোঁ। যোৱা বছৰ যেনেকৈ আছিলে পাখি মুক্ত বিহংগ, এইবাৰ হ'ল নীল সাগৰৰ তলত, মানে সাগৰৰ তলত কি কি বস্তু থাকে, কেনেকৈ থাকে, ইয়াত দেখুওৱা হৈছে কেকটাছ, শামুক, কাছ, এইবিলাক ধৰণৰ, আৰু কেনেকৈ বস্তুবিলাক আমি উপস্থাপন মানুহে চাই পেলাই ভাল পাব নিশ্চয়। আমি সকলোকে আহ্বান জনাইছোঁ এইবাৰ যাতে নগাঁও বেংগলী সন্মিলনী পূজাখন আহি যোৱা বছৰৰ দৰে আকৌ আমাৰ উপভোগ কৰে।